নমস্কাৰ, মই পূবালী। আপোনালোকক মোৰ চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে কিদৰে আপোনালোকে পাৰ্টিৰ কাৰণে মেকআপ কৰিব। তেতিয়াহ'লে ভিডিঅ'টি চাওঁ আহক, ভিডিঅ'টি শেষলৈকে চাব। এটা কথা কৈ থওঁ, আজি মই ফাউণ্ডেশ্যনেৰে নহয় গাৰ্নিয়াৰ বেবীৰে মেকআপ কৰিছোঁ। মই প্ৰথমতে মেকআপ ৰিমুভাৰ টিছু এখনেদি নিজৰ মুখখন প্ৰথমতে এনেদৰে চফা কৰি লওঁ। এনেদৰে চফা কৰি লওঁ। এল'ভেৰা জেল লগাম, যিটোৱে প্ৰাইমাৰৰ কাম কৰিব। এল'ভেৰা জেলখিনি মুখত ভালদৰে লগাই লওঁ আৰু অলপ সময়ৰ কাৰণে শুকুৱাবলৈ দিম। এতিয়া মইশ্চাৰাইজাৰ লগাম। মই এইটো লৈছোঁ, এতিয়া লগাই ল'ম। আপোনালোকে যিখিনি মুখত ব্যৱহাৰ কৰে সেইখিনি এই ডিঙিৰ অংশটোতো ব্যৱহাৰ কৰিব। গৰমৰ দিন, সেইকাৰণে এইটো ছানস্ক্ৰীন লগাম অকণমান। এনেদৰে ফাউণ্ডেশ্যনেৰে মেকআপ নকৰোঁ, মই গাৰ্নিয়াৰ বেবী লগাম। কথা মন কৰিব, বিউটি ব্লাইণ্ডাৰটো অলপ তিয়াই ল'ব আৰু এনেদৰে মই লগাই লৈছোঁ আৰু ইয়াত এনেদৰে লগাম। এয়া মই লগাই লৈছোঁ এনেদৰে। আপোনালোকে এটা কথা মন কৰিব, কপালৰ এই অংশটোলৈকে লগাব, নহ'লে দেখিবলৈ খুব বেয়া দেখি। ডিঙিত এই অংশত লগাম। যাতে মুখখন বগা আৰু ডিঙিটো ক'লা নেদেখি একে দেখিব লাগিব দুটা অংশ। এনেদৰে ফাউণ্ডেশ্যনখিনি মিলাই লওঁ যাতে এইখিনি ওলাই নাযায়। এনেদৰে মিলাই লওঁ। এতিয়া এইখিনি বিউটি ব্লাইণ্ডাৰেদি এনেদৰে মিলাই ল'ম। এইটো চাইডো ঠিক তেনেদৰে মিলাই ল'ম। যাতে মেকআপটো কৰিলে ক'লা অংশই আপোনাৰ মুখখনক বেয়া নেদেখায়, সেইকাৰণে এইটো লগোৱা হয়। এনেদৰে মিলাই ল'ম।
এই কালাৰটো ইউজ কৰিম আইশ্বেডোৰ কাৰণে। অলপমান এনেকৈ লগাই ল'ম আৰু এনেদৰে লগাম। এনেদৰে লগাই ল'ম। চকুৰ তলৰ অংশত লগাম। অলপ গ্লিটাৰ আইশ্বেডো ইয়াত লগাম যাতে অলপ শাইনিং কৰে। ব্ৰাছ লৈ চকুৰ তলৰ ভাগতো অলপ গ্লিটাৰ আইশ্বেডো এনেদৰে লগাম। এটা কথা মন কৰিব যাতে তলত আপুনি লগোৱা অংশৰ বাহিৰে তলত বেছি তলত নালাগে। মই ইয়াৰ পৰা এই কালাৰটো লৈ নাকটো কণ্ট্ৰল কৰিম যাতে মোৰ নাকটো জোঙা দেখি এনেদৰে লগাই ল'ম। ব্লেণ্ডাৰ দি এনেদৰে মিলাই ল'ম। এতিয়া ইয়াৰ ছাইডত অলপ পাউডাৰ লগাই ল'ম। ব্যৱহাৰ কৰিছোঁ অকণমানকৈ ছাইডত এই ব্ৰাছডালে লগাই ল'ম। কনচিলাৰ চিধাকৈ এনেকৈ লগাই ল'ম। এইখিনি এনেকৈ বিউটি ব্লেণ্ডাৰ দি মিলাই ল'ম। এতিয়া অলপ লুজ পাউডাৰ লগাম। এই অংশটো লগোৱা কনচিলাৰখিনি মিলি যাবৰ কাৰণে এনেকৈ লুজ পাউডাৰ অলপ লগাই ল'ম।
এনেদৰে বিউটি ব্লেণ্ডাৰ দি মিলাই ল'ম। এনেদৰে মিলাই ল'ম। এনেদৰে মিলাই ল'ম। আইশ্বেডৰ পৰা ব্লেক কালাৰটো লৈ ইয়াত অলপ সুন্দৰে মিলাই ল'ম। আগৰ অংশটোত এইটো কালাৰ ব্যৱহাৰ কৰিম, বেছি ক'লা হৈ গ'লে দেখিবলৈ বেয়া হ'ব। ব্ৰাছ এডালেৰে মিলাই ল'ম। দেখিছেনে? এই কালাৰটো দি কণ্ট্ৰল কৰিম এই অংশটোত এনেদৰে, আৰু এই অংশটোত এনেদৰে। আৰু কপালৰ আগৰ এই অংশটোত এনেদৰে লগালে কপালখন আপোনাৰ সৰু দেখি। এনেদৰে এই অংশটোতো এনেদৰে লগাই ল'ম। তেতিয়া মুখখন স্লিম দেখায়। ব্লেণ্ডাৰ দি এনেকৈ মিলাই ল'ম। এনেদৰে মিলাই ল'ম। এনেদৰে মিলাই ল'ম। এনেদৰে মিলাই ল'ম। মই ব্লাছাৰ ইউজ কৰিম। হাইলাইটাৰৰ এই পিংক কালাৰটো ব্যৱহাৰ কৰিম এনেদৰে।
এই কালাৰটো ব্যৱহাৰ কৰিম। আৰু এই অংশটোতো এই কালাৰটো ব্যৱহাৰ কৰিম। লৈ এনেদৰে মিলাই ল'ম। ইয়াৰ এনেদৰে কপালত ব্যৱহাৰ কৰিম আৰু এডাল ব্ৰাছ লৈ এনেদৰে অকণমান লগাই লৈ এনেকৈ নাকত যাতে নাকটো এনেকৈ অকণমান চাইনিং হয় আৰু জোঙা জোঙা দেখি এইটো অকণমান এনেকৈ লগাই ল'ম। স্প্ৰে বটলত অলপ পানী ভৰাই লৈ এনেদৰে লগাম আৰু বিউটি ব্লেণ্ডাৰ দি এনেদৰে মিলাই দিম যাতে মেকআপটো নেচাৰেল লাগে আৰু বহুত লগোৱা নিচিনা নেদেখি আৰু মেকআপটো যাতে ফাটি নাযায় সেইকাৰণে এনেদৰে পানী লগাই ল'লে ভাল হয়। এনেদৰে মই কাজল লগাম। চকুটোৰ গোটেইটো অংশত কাজলটো নলগাওঁ, এনেদৰে ওপৰ ফালে লগাম আৰু ইমানটোলৈকে লগাম আৰু এইফালেও ঠিক তেনেদৰে লগাম। এতিয়া মই এডাল চিলভাৰ কাজল ইউজ কৰিম। লৈ এই কলা অংশটো আইশ্বেডৰ অলপ এনেদৰে লগাই ল'ম। ডাল লৈ এইখিনি মিলাই ল'ম। ইউজ কৰিম।
অকণমান লগাই ল'ম, খালি সাৱধানে লগাব যাতে লাগি নাযায়। এনেকৈ বনাই লওঁ। এতিয়া মই এই লিপষ্টিকটো ব্যৱহাৰ কৰিম। খালি লগাওঁতে সেইকাৰণে এতিয়া ছেটিং স্প্ৰে ব্যৱহাৰ কৰিম। এটা কথা মন কৰিব, ছেটিং স্প্ৰে অলপ দূৰৰ পৰা স্প্ৰে কৰিব। আৰু এনেদৰে থওঁ যে মই চিম্পুলকৈ বিচাৰিছোঁ, সেইকাৰণে মই গ্লিটাৰটো কম ইউজ কৰিছোঁ। আপোনালোকে বিচাৰিলে গ্লিটাৰটো বেছিকৈও ইউজ কৰিব পাৰে, বেয়া নেদেখায়। মই কৰা মেকআপটোৰ এইটো হৈছে ফাইনেল লুক। ভিডিঅ'টি চাই কেনে পালে জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।